নমস্কাৰ, জ্ঞান একাডেমী আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই মানৱজ্যোতি ভূঞা। বহুত দিন মোৰ গাটো অসুস্থৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজিৰ পৰা মই আকৌ ভিডিঅ' দিম। গতিকে মোৰ ভিডিঅ'খিনি চাই থাকিব। আজি মই আকৌ আৰম্ভ কৰিম মেথছৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো কি আছে, √20 আৰু √5ৰ মান কিমান? আমি কি কৰিব লাগিব? পূৰণ কৰি দিব লাগিব। কি কৰিম? ভিতৰটো পূৰণ কৰিম, 5 আৰু 20ক পূৰণ কৰিম। 5 20 কিমান হ'ব? 100 হ'ব। এতিয়া কি হ'ব? 100 কি কৰিম? 10 স্কয়াৰ কৰিম। ৰুটৰ ভৰাল আৰু 2 কাট খাই যাব। এতিয়া ইয়াৰ আনসাৰ কিমান হৈ যাব? 10 হৈ যাব। প্ৰথম কুৱেশ্যনটোৰ আনসাৰ। সেকেন্ডটো কি আছে? 25 প্লাস √25 প্লাস √9 প্লাস √16। আমি কি কৰিম? √25ক কি লিখিব পাৰো? 5 স্কয়াৰ লিখিব পাৰো প্লাস 9ক কি লিখিব পাৰো? 3 স্কয়াৰ প্লাস 16ক লিখিব পাৰো 4 স্কয়াৰ। গতিকে এইখিনি কাট খাই যাব, থাকিব কি? 5 প্লাস 3 প্লাস 4 কিমান হৈ যাব? 5 প্লাস 3 8 8 প্লাস 4 কিমান হ'ব? 12 12 হৈ যাব ইয়াৰ आंसर। 3 নম্বৰ কৈছে ভালকৈ মন কৰিব, √64 প্লাস 125 প্লাস 3√8। এটা আমি কি কৰিম? ইয়াক এনেকুৱা সংখ্যাত ভাঙিব লাগিব যিটো ইয়াত তিনটা সংখ্যা কৰিব পাৰি। চাওক ভালকৈ মন কৰিব চাওক। 4 পূৰণ 4 পূৰণ 4 4 4 গুণ 16 16 4 গুণ 64। গতিকে ইয়াক আমাৰ কি হৈ যাব? 4 কিউব। এটো হৈ যাব 4 কিউব। ঠিক তেনেকৈ ইয়াক হৈ যাব কিমান? 5 তিনটা পূৰণ কৰি মানে 5 কিউব। আৰু ইয়াক কি হৈ যাব? 2 কিউব। গতিকে কিউব কিউব কাট খাই গ'ল। থাকিল আমাৰ কি? ইয়াত থাকিলে 4 থাকিলে, ইয়াত থাকিলে 5 থাকিলে, আৰু ইয়াত থাকিলে 2। কিমান হৈ যাব? 4 5 9 প্লাস 2 কিমান হৈ যাব? 11 11 হৈ যাব ইয়াৰ आंसर। চাই লব কোৱেশ্যনটো চাওক। x ৰ মান নিৰ্ণয় কৰা। ইয়াত কি আছে? 3x 7 0। গতিকে আমি কি কৰিব লাগিব? 3x 7 0। ইয়াত কি হৈ যাব? 3x টো ইয়াত থাকি যাব, 7 ইফালে গলে কি হৈ যাব? -7। গতিকে x ইফালে 3 টো কি হৈছে? ইনটু হৈছে, ইফালে গলে কি হৈ যাব? ডিভাইড হৈ যাব। গতিকে -7/3 হৈ যাব ইয়াৰ आंसर হৈ যাব। তাৰ পিছত কি কৈছে? এটো ভালকৈ মন কৰিব। 5 2x বুলি দিছে। তেন্তে ax by c আকাৰত 0 আকাৰত a b c ৰ মান কিমান হ'ব? এটো ভালকৈ মন কৰিব। আমাৰ সমীকৰণটো কি দিছে? 5 2x। গতিকে এটো আমি যদি সমীকৰণটো বনাও কি হ'ব? এফালে সমান চিহ্ন আৰু ইফালে কি হৈছে? x 2x টো কি হৈছে? প্লাসত আছে। এফালে কি হ'ব? মাইনাস হ'ব। -2x প্লাস 5 এফালে এটো এফালে গুচি গলে ইয়াত কি থাকি যাব? 0 থাকি যাব। গতিকে এই সমীকৰণটো চাওক, ইয়াত কিবা এটা বস্তু নাই, মানে কি নাই চাওক। ইয়াত y টো নাই, y থকাৰ একো কামেই নাই। গতিকে আমি ইয়াত কি হৈ যাব? ইয়াত হৈ যাব 2, x ৰ a জায়গাত হৈ যাব কি মান হ'ব? a জায়গাত হৈ যাব 2 -2 সৰি -2 হৈ যাব। b জায়গাত হৈ যাব 0, b জায়গাত হৈ যাব 0, আৰু c জায়গাত হৈ যাব 5। বুজি পাইছে নহয়? a জায়গাত হৈ যাব -2, b জায়গাত হ'ব 0, c জায়গাত হ'ব 5। মানে কেনেকুৱা হ'ব? -2, 0, 5। এটো হৈ যাব आंसर। আজি ভিডিওটো মই ইমানখিনিয়ে দিম। মোৰ অকণ গাটো অসুস্থ মই কৈছিলোৱে, গতিকে মই বেছি কথা কৈ থাকিব নোৱাৰো, অলপ প্ৰব্লেম হয়। গতিকে আজি মই ইমানটো দিছো, কাইলৈ ইয়াত অকণ বঢ়াম। মোৰ চাই থাকিব ভিডিওখিনি। আৰু নেক্সট মই কি কৰিম? ক্লাছ 10 ত যিখিনি ষ্টুডেণ্টে পঢ়ি আছে তেওঁলোকে এবাৰ OMR হ'ব। গতিকে মই মেথছৰ যিমানখিনি OMR বেছিকৈ যিখিনি কুৱেশ্যন এনসাৰ মেথছৰ বিশেষকৈ মই সেইখিনি দিম বুলি ভাবিছো। গতিকে মোৰ চেনেলটো চাই থাকিব। কাইলৈ বা পৰহিলৈ পৰা মই ক্লাছ 10 খিনি দি যাম। আৰু লগতে যিখিনি এডিআৰই কাৰণে প্ৰিপাৰেচন কৰিছে ষ্টুডেণ্টখিনি আছে তেওঁলোকে কি কৰিব? মোৰ ভিডিওটো চাই থাকিব। কাইলৈ পৰা মই ৰেগুলাৰ ক্লাছ দিম। ধন্যবাদ।